ফেমিলি গাইজ পুনৰ যোৰহাটত চক বজাৰ হয় নতুনকৈ আকৌ পুনৰ চক বজাৰ আৰম্ভ হৈ গ'ল হলিবলি গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আহি আছোঁ চক বজাৰলৈ আপোনালোকে ভাবিছে চাগে মানুহ চক বজাৰটো ক'ৰ পৰা আহিল আকৌ জুয়ে পুহি পেলাইছিলে ন চক বজাৰ হয় এতিয়া নতুনকৈ আকৌ চক বজাৰখন অপেন কৰিছে চ' আজি গৈ পেলাই আপোনালোকক দেখাম ক'ত কেনেকৈ আছে যোৰহাটৰ চক বজাৰখন যদি আপোনালোকে এতিয়াও বিহু কাপোৰ বজাৰ কৰা নাই আহিব পাৰে চক বজাৰ এবাৰ বিহু বজাৰ কৰিবলৈ যোৰহাট চক বজাৰ 200খনৰ অধিক দোকান আছিল কিন্তু যেতিয়া অগ্নিসংযোগ হ'ল সেই দোকানসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল পুনৰ এতিয়া 2-3 মাহৰ পাছত আকৌ পুনৰ এতিয়া সেই দোকানসমূহ দিবৰ বাবে অকণমান ঠাই যোগাৰ কৰি দিছে শাক পাচলি বজাৰ আপোনালোকে এই জেগাখন দেখা পাইছেনে এইখন পুৰণি বাছ ষ্টেণ্ড হয় ইয়াত আকৌ পুনৰ তেওঁলোকক কেইখনমান দোকান তেওঁলোকে সৰুকৈ দিব পৰাকৈ অকণমান ব্যৱস্থা কৰি দিছে আপোনালোকক সেই দৃশ্য মানে সেই বজাৰখন এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম চক বজাৰখন হয়তো এই চক বজাৰখন স্থায়ীভাৱে নহ'ব পাৰে এইখন আপোনালোকে চাওক এনেধৰণে অকণমান তেওঁলোকক ব্যৱস্থা কৰি দিছে আমি ভিতৰলৈ যাম কেনেধৰণে দোকানসমূহ আছে আপোনালোকক দেখাম এয়া চাওক আপোনালোকে চক বজাৰ ধুনীয়াকৈ বেনাৰ লগাই থৈছে স্থান পুৰণা ৰাজহুৱা বাছ ষ্টেণ্ড যোৰহাটসমূহ যোৰহাটবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ চক বজাৰ ব্যৱসায়ী সন্থাই পুনৰ ইয়াতে এনেধৰণে তেওঁলোকে দোকানখন খুলিছে বিহু বুলি গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ভাল লাগিছে সঁচাকৈ ইমান দিনৰ পাছত আকৌ তেওঁলোকে এনেধৰণে দোকানখন খুলিছে তেওঁলোকেও নিশ্চয় ভাল লাগিব আৰু গ্ৰাহকসকল আহিলে তেওঁলোকৰ মনটো বেছি ভাল লাগিব আহক সকলো নতুনকৈ আকৌ চক বজাৰখন জীৱিত কৰি তোলক তেওঁলোকৰ মনটো যিটো মৰি যোৱা মনটো সেইটো যাতে পুনৰ জীৱিত হয় তাৰ বাবে আপোনালোক আহক চক বজাৰখন ইয়াতে হ'বনে নাই তালৈ নিব আকৌ ইয়াতে হ'ব আৰু তালৈ নিব চাগে কেতিয়া নিব এইটোতো নাজানো Jura tiniko. গাইজ সঁচাকৈ বহুত ভাল লাগিছে পুনৰ চক বজাৰখন এনেধৰণে ইয়াতে খোলা হৈছে আপোনালোক আহিব পাৰে সকলোৱে বজাৰ কৰিবলৈ আৰু যিখন পুৰণি চক বজাৰ আছিল সেইখনত যেতিয়া তাত কমপ্লিট হৈ যাব কাম হয়তো তালৈ লৈ যাব পাৰে এইখন চক বজাৰ জাষ্ট এতিয়া তেওঁলোকে যাতে তেওঁলোকৰ ব্যৱসায়টো চলাই নিব পাৰে সেইবাবে এইখনতে ব্যৱস্থাটো কৰি দিয়া হৈছে চক বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি পেন এটা অকণমান সৰু কৰিব লগা আছে পেনটো সৰু কৰি আহোঁ ব'লক হলি গাইজ বিহু বুলি এনেই য'ত ত'ত অলপ ঘূৰি আছোঁ দেই আহি গ'লোঁ ফেমিলি মাৰ্ট Make this Bihu Festival special with 3 gifts from Vanilla Family Mart. ফেমিলি গাইজ যিটো কামত আহিছিলোঁ সেইটো কাম এতিয়ালৈকে হোৱাই নাই আন্ধাৰ হৈ গ'ল দেখা পাইছে এই পেণ্টটো চিলাবৰ কাৰণে আহিছিলোঁ হোৱাই নাই এতিয়া উঠি আহি আছোঁ ওপৰলৈ পেণ্টটো চিলাই লওঁ আৰু
যিজনৰ ওচৰত পেণ্টটো চিলাবলৈ আহিছোঁ তেখেতৰ ওচৰত আহি পেলাই ৰখি আছোঁ। তেখেতে কিবা এটা খাই আছে, খাই বৈ আমাৰ পেণ্টটো চিলাই দিব, আমি চিলাই মেলি লৈ যাম, ঠিক আছে। কিন্তু আমি চক বজাৰ আপোনালোকক দেখালোঁ, নতুনকৈ চক বজাৰখন অ'পেন হৈছে। আকৌ আপোনালোকে দেখা পালে যিখন চক বজাৰ, পুৰণা চক বজাৰখন ইতিমধ্যে পুৰি মেলি অৱস্থা নাইকিয়া হৈ গ'ল, ধ্বংস হৈ গ'ল। অগ্নি সংযোগ কৰিছিলে চক বজাৰ, আৰু তাৰ ফলত 200খনৰো অধিক দোকান সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈছিল। আৰু তাৰ পাছত 2-3 মাহৰ পাছত এতিয়া পুনৰ চক বজাৰখন নতুনকৈ সজাই পৰাই তুলি পেলাই, মানে সেই জেগাত যি জেগাত আগতে চক বজাৰখন আছিল এতিয়া সেই জেগাত নাই। এতিয়া আগৰ পুৰণি যিটো বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডত অলপ বনাই পেলি পেলাই নতুনকৈ এতিয়া আৰম্ভ কৰিছে চক বজাৰখন। আপোনালোকক দেখাই দিলোঁ, আপোনালোক আহিব সকলোৱে সেই ব্যৱসায়ীসকলক পুনৰ উৎসাহ দিব। কিবা যদি বস্তু কিনিব লগা আছিল আপোনালোক এতিয়া পুনৰ আহিব পাৰে চক বজাৰত, আপোনালোকে পাই যাব। আপোনালোক যদি এজন পুৰণি চক বজাৰত মানে বস্তু কিনিব আহে আগৰ পৰাই, তেতিয়াহ'লে এতিয়াও আহিব পাৰিব, নতুনকৈও আহিব পাৰিব।